Hello friends, welcome back to my channel Bindas 24 বন্ধুসকল মই আজি বঙাইগাঁও জিলাৰ নিত্যপূজা নামৰ এখন ঠাইত আহিলোঁ আৰু সেই ঠাইখনত দেখা পাইছোঁ যে ট্ৰেইনৰ আচলতে এইটো এটা টানেল বনাই আছে মানে ট্ৰেইন যাব পৰাকৈ এটা পাহাৰ মই দেখা পাইছোঁ মোৰ পিছফালে পাহাৰ আছে আৰু আপোনালোকে দেখা পাইছে মোৰ পিছফালে সেইটো টানেলটো দেখা পাইছে পাহাৰ কাটি পাহাৰৰ মাজেদি টানেল বনাইছে চ' মই এতিয়া টানেলৰ ভিতৰত সোমাই যাম আৰু আপোনালোকে চাই দিব ভিডিঅ'টো চ' মই এতিয়া গৈ আছোঁ সেই টানেলৰ ভিতৰত চাওক কি ডাঙৰ টানেল বাপৰে বাপ ইয়াৰ ভিতৰত পূৰা ট্ৰেইন সোমাই যাব ভাল লাগিছে চাওক এতিয়া চাওক একদম টানেলৰ একদম ওচৰত আহিছোঁ এতিয়া টানেলৰ ভিতৰত সোমাই যাই আছোঁ ভিতৰত কিন্তু বহুত আন্ধাৰ হয় একদম আৰু এওঁলোকে পুৰা কাম চলি আছে কাম কৰি আছে কামটো এতিয়ালৈকে হোৱা নাই ইয়াত লাইন কেইটা হ'ব ট্ৰেক কেইটা হ'ব এটা হ'ব নে দুটা হ'ব ৰেল লাইন এটাই হ'ব নহয় ইয়াত চাউণ্ড কৰিলে নহয় পুৰা ইক' হৈ যায় হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল বিন্দাছ 24 আপোনালোকে শুনা পাইছে চাগে ইয়াৰ যিটো মানে চাউণ্ড বহুত বেলেগ ধৰণৰ হৈ আছে বহুত বেলেগ হৈ আছে এইফালে যাব লাগিব নেকি এইফালে আৰু মোৰ লগত আহিছে আব্দুল মান্নান তোক দেখোন দেখাই নাযায় আন্ধাৰ একদম বাপৰে বাপ এইটো চাওক এইফালৰ পৰা এইটো চাওক আব্দুল মান্নান তাৰপিছত চাওক গৈ আছোঁ বাপৰে বাপ কি আন্ধাৰ ভূত আছে নেকি ৰে মান্নান মোৰ কিন্তু ভয় লাগি আছে কি হৈছে লাম্বা হ'লে অলপ ঘূৰি আহোঁ যাই আছোঁ 1 মিনিট বাপৰে বাপ এই লাইট মাৰ ৰে মই পঢ়ি যাম নেকি চাওক কিমান আন্ধাৰ ওৰে বাপৰে বাপ আপোনালোকে চাগে দেখা পাইছে ঐ লাইট মাৰ লাইটটো মোক দে মই পিছলৈ আহি থাক চাওক লাইটটো অলপ মোৰ মুখত মাৰোঁ চাওক বন্ধুসকল মই আহিছোঁ এইটো লাইট হয় মই সন্মুখত লাইট ধৰিছোঁ কিন্তু লাইটে কাম কৰা নাই মানে ইমান আন্ধাৰ হয় ভিতৰত বাপৰে বাপ চাওক মই এতিয়া ইয়াৰ পৰা দূৰৰ পৰা দেখুৱাই আছোঁ ডেট মিনছ আপোনালোকে বুজি পাইছে যে মই কিমান ভিতৰত আহিছোঁ চ' এনেকুৱাকৈ আৰু বহুত আছে চ' আপোনালোকে দেখা পাইছে মই কেনেকৈ গৈ আছোঁ কিহৰ ওপৰতে গৈ আছোঁ চাওক বাপৰে বাপ বহুত দীঘল দেখোন কমচে কম আধা কিলোমিটাৰমান হ'ব এনেকুৱা টানেলটো ভিতৰত এটা মানুহো নাই বাপৰে বাপ আন্ধাৰ সন্মুখত কিবা থকা যেন লাগি আছে যে কিবা বস্তু আছে বাপৰে বাপ এইটো চাওক বহুত দূৰ আহিলোঁ আৰু এইবিলাক চাওক আপোনালোকে দেখা পাইছে চাগে দেৱালবিলাক চাৰিওফালে এইবিলাক চাওক চ' আৰু ভিতৰত নাযাওঁ আৰু এটা আছে তাতে যাম দুটা টানেল আছে ইয়াত আপোনালোকে দেখা পাইছে মই আচলতে কিমান মানে কষ্টকৈ যাই আছোঁ চাওক মানে আহল বহল নহয় এতিয়ালৈকে হৈ উঠা নাই চ' এতিয়া আমি বাহিৰৰ ফালে গৈ আছোঁ কোনো দেখাই নাযায় আৰু আপোনালোকে দেখা পাইছে এইটো পানী ভালকৈ দেখা নাযায় পানী এইটো চাওক পানী আহিব পৰাকৈ মাজে মাজে এনেকৈ ফুটা কৰি দিয়া আছে এবাৰ আমি গৈ আছোঁ এইফালে চাওক লেবাৰবিলাকে কাম কৰি আছে
এইবাৰ গৈ আছোঁ মই ভিতৰৰ ফালে চাওক আৰু এই টানেলটো 1 মাহৰ ভিতৰত কমপ্লিট হ'ব বুলি এজনে ক'লে যে 1 মাহৰ ভিতৰত এইটো কমপ্লিট হৈ যাব শিলবিলাক ই কৰি আছে বাকী ভিতৰত বহুত লেবাৰ আছে লেবাৰবিলাকে কাম কৰি আছে ইয়াত চাওক লেবাৰবিলাকে কাম কৰি আছে আন্ধাৰত বাপৰে বাপ লাইট মাৰ তোমাকে ভালকৈ ধৰিব পৰা নাই চাগে কিন্তু ইহঁতে কাম কৰি আছে চাওক লাইট মাৰি মাৰি কাম কৰি আছে এইবিলাক চাওক লাইট মাৰ এইবিলাক চব মানে বস্তুবিলাক ছেটিং কৰি আছে ইয়াত চব ভিতৰত লাইট দিয়া আছে মাজে মাজে লাইট দিয়া আছে কি ভাল লাগিছে আৰু এনেকৈ কাম চলি আছে চব ৰেলবিলাক বহাই আছে ধুনীয়াকৈ 1 মাহৰ ভিতৰতে কমপ্লিট কৰিব এইটো এইবিলাক চাওক জুম কৰি দেখাই আছোঁ তাৰপিছত চাওক টানেলটো মই বহুত দিনৰ পৰা চাই আছিলোঁ মানে ভিতৰত আহিম বুলি ভাবোঁ কিন্তু অহা নহয় কিন্তু আজি মানে ভিতৰত আহি যিটো মানে এটা মজা সেইটো মানে ল'লোঁ আৰু বন্ধুসকল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব যাতে মই যিকোনো ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে জলদি পাই যায় তো এনেকুৱা আৰু ভাল লগা ব্লগ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম তো আজিৰ কাৰণে